নমস্কাৰ মই প্ৰণামিকা পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বৰ্তমান মই গৈ আছোঁ ইউনিভাৰ্চিটিলৈ আজি আমাৰ কালচাৰ ৰেলী আছে ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে পোনপ্ৰথমে আপোনালোকক জনাওঁ যে এই ভিডিঅ'টো দুটা ক্লিপ জড়িত হৈ আছে এটা হৈছে সেই কালচাৰ ৰেলীৰ দিনটি আৰু আনটো হৈছে আমাৰ ফেচাৰ্ছ সেয়েহে আপোনালোকক ইয়াতে জনাই থওঁ এটা ভিডিঅ' এটা দিনতে মই কমপ্লিট কৰিব নোৱাৰিলোঁ কাৰণ খুব কম সময় আছিলে সেই দিনটিত ভাবিলোঁ একেটা ক্লিপতে একেটা ভিডিঅ'তে দুটা ক্লিপ জইন কৰি দিওঁ আৰু আপোনালোককো দেখাওঁ ইমান বেছি ভাল নহ'লে কিন্তু মই স্মৃতি হিচাপে ভিডিঅ'খিনি ৰাখিবলৈ খুব যত্ন কৰিছিলোঁ চাওঁ কি হয় আগলৈ আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই যাওক অতি কম সময়তে তাইবোৰ বিলাহী যদি হৈ পৰিছে কম মম লগা তাই কিয় কৈ দে আকৌ কি কওঁ আজি আমাৰ ৰেলী চ' আমি দুইজনী একে ওলাই আহিছোঁ আমি অডিয়েঞ্চ চাবলৈ আহিছোঁ আন্দোলন কৰিবলৈ জইন হোৱা লাগিছে কথাই কিছুমান উপলুঙীয়া কৰিলোঁ দেই বেয়া নাপাব কাৰণ জানেই নহয় লগৰ পালে কি ওলাই মুখৰ পৰা এতিয়া আমি পালোহি চেণ্টাৰ ভিতৰত গৈয়ে সকলোখিনি নিজৰ কামত ব্যস্ত নিজৰ কাপোৰ নিজৰ কেৰেক্টাৰত সোমাই পৰিছে সকলো আমাৰ থিমটো আছিলে জয়মতী তিনিটা চৰিত্ৰ আছিলে সেই থিমটোত গতিকে চাওঁ বলকচোন আমি মানে প্ৰথম ইউনিভাৰ্চিটিত আজি আমি এনেকুৱা এটা কাম কৰিব গৈ আছোঁ মানে ৰেলী কৰিম প্ৰথম এনেকুৱা শ্ব' কৰিব গৈ আছোঁ এয়া আমাৰ জবা দেই চিনাকি কৰিবলৈ পাহৰি থাকিলোঁ জবা হাই তাইকতো চিনি পাইছে জয়মতী 1 জয়মতী 2 জয়মতী 3 দিনটোৰ ব্যস্ততাৰ পিছত অলপ সময় জিৰণি লৈ তাৰ পাছতে আমি কামত লাগিলোঁ ৱাল মেগাজিনৰ কাৰণ আমাৰ দুদিনৰ পাছতে ফেচাৰ্ছ হ'ব আৰু সেই ফেচাৰ্ছৰ দিনাই আমি ৱাল মেগাজিনকেইখন উলিয়াই দেখাব লাগিব আৰু আমাক 4টাকৈ গ্ৰুপ ৱাইজ কৰি দিছিলে এনেদৰে গ্ৰুপ ৱাইজ কৰি দিয়াৰ কাৰণে আমাৰ মাজত কিন্তু এটা ভাল বন্ধুত্ব গঢ়ি উঠিলে সকলোৰে লগত চিনাকি হ'লোঁ সকলোৱে মিলি জুলি কামখিনি কৰিলোঁ মই ভাবিলোঁ কিয়নো এই সময়ত মই ভিডিঅ' এটা কৰি নিদিওঁ ভিডিঅ'টো কৰাৰ কাৰণে কিছুমান আমাৰ স্মৃতি জড়িত হৈ আছে কেনেদৰেনো আগতে আমি লগ পোৱাৰ পাছত কামখিনি কৰিছিলোঁ কেনেদৰে আমি হাঁহি ধেমালি কৰি দিনটো কটাইছিলোঁ ইয়াতে কিন্তু সকলোৰে কষ্ট জড়িত হৈ আছে আমাৰ মেগাজিনৰ থিমটো হৈছে চিত্ৰবন আৰু দিনৰ ভাগত আপোনালোকে দেখিলে কি কাৰ্যসূচী হ'ল আৰু এতিয়া আমি চাবলৈ গৈছোঁ আপোনালোকৰ অতিকে মৰমৰ প্ৰিয় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ অসমৰ জনপ্ৰিয় প্ৰত্যেকজন ল'ৰাৰ চুকে কোণে হৃদয়ত সোমাই থকা দীপলিনা বাইদেউ
ইমানেই আছিলে আজিৰ এই ভিডিঅ'টি এতিয়া আকৌ যাওঁ নতুন এটা ভিডিঅ'লৈ আপোনালোকক লৈ যাওঁ দ্বিতীয়টো দিন মানে আমাৰ ফ্ৰেছাৰ্ছ সকলো আমি লগ হ'লোঁ চেণ্টাৰ মুখত আমাক যাবলৈ দিয়া নাই অলপমান ৰ'ব দিছে ইয়াতে কাৰণ কি কৰিছে আমি এতিয়ালৈকে গম পোৱা নাই বেলেগ বেলেগ কাৰ্যসূচী আছে যিহেতু সেয়েহে এতিয়ালৈকে আমি গম পোৱা নাই কিনো হয় চাওঁচোন আমি ফূৰ্তি কৰিলোঁ তেওঁলোকৰ তালে তালে আৰু তেওঁলোকেও নাছিলে সেয়া আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ লগতে আকৌ আমিও নাছিলোঁ দেই চাব সেয়া বন্ধু পল্লৱ যি ইণ্ট্ৰ'ত একশ্যন দি আছে একশ্যন জৰিয়তে তেওঁ নিজৰ পৰিচয় দাঙি ধৰিছে এজন ভাৱৰীয়া হিচাপে তেওঁ নিজৰ পৰিচয় দাঙি ধৰিছে সকলোৱে মই ইণ্ট্ৰ'ত একশ্যন ল'ব নোৱাৰিলোঁ কাৰণ মোৰ ওচৰত ক্লিপেই নাই এতিয়া দেখিছোঁ যি কি নহওক ভাল লাগিলে তেওঁ হৈছে আমাৰ বেষ্ট ফ্ৰেছাৰ ভিডিঅ' বুলি ক'ব গ'লে আৰু ইমান বেছি নাই যি কি নহওক দিনটি ভাল লাগিলে দাদা বাইদেউসকলে আমাৰ কাৰণে ইমানখিনি কৰিলে তাৰ বাবে অশেষ ধন্যবাদ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকক ধন্যবাদ জনাইছোঁ যিমানখিনি আপোনালোকক দেখাইছোঁ আৰু এয়া আমি অকণমান লাষ্টৰ ভাগত ফূৰ্তি কৰিলোঁ তাৰ কিছুমান ক্লিপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াতে মই ভিডিঅ'টি সামৰণি মাৰিছোঁ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ খুব সোনকালে মই প্ৰণামিকা আহি আছোঁ তাৰ বাবে আজিলৈ ইমানেই ধন্যবাদ